নমস্কাৰ মই মিতালী বৰুৱা নিউমাৰলজিষ্ট আৰু টেৰট কাৰ্ড ৰিডাৰ আজি মই আনেটি ৰিমেডি লৈ আপোনালোকৰ ওচৰলৈ আহিছো এই ৰিমেডিটো তেওঁলোকৰ কাৰণে যি সকলে আজি কিষ্টনৰ পৰা মেছেজ কৰি আছে যে নিচা কেনেকৈ এৰুৱাব পাৰি ডি এডিকশন ৰিমেডি হয় এটো নিচা বুলি ক'লে আসলে মদ সিগাৰেট সাধা জুৱা এইবিলাক সকলোখিনি হয় গতিকে এই নিচা যদি এৰুৱাব বিচাৰে এবাৰ চেষ্টা কৰি চাব পাৰে মোৰ এই ৰিমেডিটো গতিকে ৰিমেডিটো জনাৰ আগতে মোৰ পেজটো যদি এতিয়ালৈকে আপোনালোকে ফলো কৰা নাই তেতিয়াহলে ফলো কৰি দিব আৰু মোৰ ডিভাইন নিউমাৰো কেয়াৰ ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি দিব মোৰ ইনষ্টাগ্ৰাম পেজ ডিভাইন নিউমাৰো কেয়াৰ ফলো কৰি দিব এতিয়া আহো আগলৈ ভিডিওটোৰ আপোনালোকে কি কৰিব শুক্লপক্ষৰ প্ৰথম শনিবাৰৰ পৰা এই কামটো আৰম্ভ কৰিব লাগিব তে শুক্লপক্ষ কেতিয়া হয় আকৌ বহুতে মোক মেছেজ কৰি খুদিব গতিকে শুক্লপক্ষ হয় অমাৱস্যাৰ পিছদিনাৰ পৰা শুক্লপক্ষ আৰম্ভ হয় গতিকে শুক্লপক্ষ অমাৱস্যা যিদিনা হয় তাৰ পিছৰ শনিবাৰটো ষ্টাৰ্ট কৰিব লাগিব সন্ধিয়া সময়ত কিন্তু কামটো কৰিব লাগিব সূৰ্য অস্ত যোৱাৰ পিছত আপোনালোকে কি কৰিব 11টা শুকান হালধিৰ টুকুৰা ল'ব লাগিব এতিয়া শুকান হালধি বুলি ক'লে আকৌ বহুতে কেঁচা হালধিৰ ললেও হবনে বুলি খুদিব কিন্তু শুকান হালধিৰ টুকুৰা পূজাৰ সামগ্ৰীৰ দোকানত আপোনালোকে বিচাৰিলে পাব খুব বেছি 2 টকা 3 টকা মান ল'ব এটা টুকুৰা আনি ল'ব আপোনালোকে হেখিনি কি কৰিব আপোনালোকে জিয়া মদ খাই তেওঁৰ হাতেৰে সুব দিব কিবা কৈ এটা মানে ধৰক টোপলা টাইপ বনাই ল'ব বনাই লৈ মদে হক জিয়ে যাৰ এডিকশন আছে যাৰ নিচা আছে তেওঁৰ হাতেৰে সুৱাই ল'ব কিবাকে টাচ কৰি ল'ব লৈ তেখেতক কলে হয়তো নুসুব গতিকে যি সকলে হাজবেণ্ডৰ এৰাব বিচাৰিছে কিবা এটা বাহানা বনাই এই বস্তুটো আনি দিয়া বুলি কলেও আনি দিব বা কিবাকে আপোনালোকে হেখিনি আপোনালোকৰ ওপৰত এৰি দিলে যেনেকে মেনেজ কৰে আপোনালোকে কিবাকে টাচ কৰি ল'ব লৈ তাৰ পিছত এটা টুকুলা এটা বনাই ল'ব থুপাটো মানে 11টা টুকুৰা টুকুলা এটা বনাই ৰঙা সূতাৰে মলি বা সূতাৰে বান্ধি ল'ব আৰু বান্ধি লৈ মানুহজন শুই থকা অৱস্থাত এতিয়া কিছুমান মানুহে নিচা এৰিব খুজি থাকিলেও এৰিব নোৱাৰে তেওঁ ইচ্ছাকৃতভাৱে হয়তো কৰিব দিব এইখিনি কাম বহুতৰ মানে এনেকুৱা বহুত মানুহেও কয় যে মই নিচা কৰি আছো এৰিব খুজিলে এৰিব নোৱাৰো গতিকে তেওঁলোকে এটো নিজৰ ওয়াইফক বা ভন্টি মা কাৰোবাক কৰিব দিব গতিকে তেওঁলোকে নিজে চুব বা তেওঁলোকে নিজে সন্মুখত কৰিব দিব কিন্তু যি সকলৰ কৰিব নিদিয়ে তেওঁলোকে কি কৰিব শুই থকা অৱস্থাত গম নোপোৱাকে এন্টি ক্লকৱাইজ ঘুৰাই দিব মানুহজনৰ মানে গাৰ ওপৰত মূৰৰ ওপৰত এনেকে এন্টি ক্লকৱাইজ ঘুৰাব 8 বাৰ ঘুৰাব এটো আৰু এটো সৰি 8 বাৰ নহয় 7 বাৰ ঘুৰাব এই কামটো 8টা শনিবাৰে একেৰাহে কৰিব লাগিব আজি শনিবাৰ ষ্টাৰ্ট কৰিলে শুক্লপক্ষৰ প্ৰথমটো শনিবাৰ ষ্টাৰ্ট কৰি কন্টিনিউয়াছলি 8টা শনিবাৰ কৰিব লাগিব যদি এই কামটো সন্ধিয়া কৰিব গতিকে সেই বস্তুখিনি পানীত বুৱাই দিব নোৱাৰিব গতিকে নেক্সট ডে আপোনালোকে ইয়াক পানীত বুৱাই দিব পাৰিলে ঘৰৰ বাহিৰত সেই দিনটোৰ কাৰণে শনিবাৰে ৰাখি দিব যেটো সন্ধিয়া সময়ত কৰিব ৰাতি বাহিৰত ৰাখি দিব আৰু পিছদিনা পাৰিলে কৰবাৰ বটি পানীত গৈ উটুৱাই দিব যদি পাৰে এটো কিন্তু 8 দিন একেলগে কৰিব লাগিব এতিয়া বহুতে আকৌ কয় খুদিব মোক মেছেজত যে পানীত নুটুৱালে কি হ'ব আসলে উটাবই লাগিব এটো যিখিনি মই কও হেখিনি কৰিব ৰিমেডি বুলি ক'লে আসলে যিখিনি লাগে হেখিনিহে দিও আৰু নহলে কি হ'ব নকৰিলে কি হ'ব এনেকে কৰিলে কি হ'ব আসলে তেনেকুৱা নহয় ৰিমেডিত যিখিনি কোৱা হয় আপোনালোকে হেখিনি কৰিব তেতিয়াহে সুফল পাব আৰু ৰিমেডি কৰিলে সম্পূৰ্ণ বিশ্বাসেৰে কৰিব তেতিয়া যথেষ্ট সুফল পাব আৰু বহুতে মোলৈ মেছেজ কৰি আছে যে বহুত সুফল পাইছে হসাকৈ মোৰ মনটো আনন্দৰে ভৰি পৰে তেনেকুৱা ধৰণৰ কমেন্ট পালে গতিকে আগলৈকেও যদি আপোনালোকে এনেকুৱা ধৰণৰ ৰিমেডি পাব বিচাৰে গতিকে মোৰ পেজখন শেয়াৰ কৰি দিব ধন্যবাদ ৰাধে ৰাধে